নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যিহেতু শাওনৰ ৪ৰ্থটো সোমবাৰ, গতিকে অলপ সোনকালে উঠি মই মন্দিৰলৈ যাম বুলি ভাবিছিলোঁ। কাম বন শেষ কৰি আজৰি হৈ মই গা পা ধুই মন্দিৰলৈ যাম। তাৰপিছত ছোৱালীজনী স্কুললৈ যাব, তাইক থৈ মই যাব লাগিব। গতিকে তাইৰ বাবে মই ব্ৰেকফাষ্ট বনালোঁ, মানুহজনৰ কাৰণেও বনালোঁ। বেলেগকৈ মই টিফিন বনালোঁ আৰু তাইক ৰেডি কৰি মই এনেকৈ তাইক ব্ৰেকফাষ্ট খাবলৈ দিছোঁ। তাৰপিছত আমি স্কুললৈ তাইক থ'বলৈ গৈ আছোঁ, মানে বাছ আহিব, তাত থ'বলৈ গৈ আছোঁ। আজি অলপ দেৰিয়ে হ'ল, গতিকে তাইৰ পৰা দৌৰা-দৌৰি লাগিছে। বাছখন আহি কাৰণ ৰখিয়ে আছে। এয়া চাওক, বাছখন এনেকৈ ৰখি আছে, আগতেই ল'ৰা-ছোৱালী গৈ বহি আছে। তাৰপিছত তাইক থৈ আহি মই ঘৰলৈ গৈ আৰু আদৰোৱা কামখিনি কৰি মন্দিৰলৈ আহিলোঁ। মন্দিৰত যাই কিবা এটা বহুত ভাল লাগে, অকল মোৰ বুলিয়ে নহয়, সকলোৰে ভাল লাগে। তাৰপিছত মন্দিৰলৈ গ'লোঁ। মন্দিৰলৈ গৈ মই দূৰত পৰিছোঁ, কাৰণ তাত একদম সকলো মানুহৰে নীতি নিয়ম গোটেই বেলেগ বেলেগ, প্ৰসাদৰ পৰা আদিলৈকে সকলো বেলেগ। গতিকে মোৰ অলপ লাজো লাগে, ভয়ো লাগে, কাৰণ আমাৰ নীতি নিয়মবোৰ বেলেগ। তাৰপিছত মোৰ অসমীয়া মানুহ তাত নাই, গতিকে ময়ে অকলে, কাৰণ মই কাৰো লগত, মোৰ নিয়ম নীতি কাৰো লগত নিমিলে। এওঁ কয়ে সদায় যে বেলেগৰ নিয়ম নীতি বাদ দে, নিজৰটো নিজে কৰি আহিবি, মানুহৰ কথা কোনোদিন ভাবিব নালাগে, নিজৰটো নিজে ভাব। তেনেকৈ সদায় কয়। হ'লেও আমিবোৰ মানুহে, আমিতো বেলেগৰ মতেই জীয়াই থকাৰ দৰেই হয়। বেলেগৰ চাই চিতি আমি সেনেকৈয়ে জীয়াই থাকোঁ। আৰু যা নহওক, হোৱাই নোহোৱাই মোৰ কৰিলোঁ। মানুহ অলপ বেছি আছিল আজি, কাৰণ শাওনৰ সোমবাৰ কাৰণে প্ৰায় সকলো মানুহেই তাত যায় আৰু মানুহ বহুত আহি আছে। এনেকৈ মই পূজা কৰি কিনে শেষ কৰিলোঁ। তাৰপিছত আমি ঘৰলৈ আহিলোঁ। এনেকুৱা মই ভ্লগ আজিলৈ বনাই পোৱা নাই, গতিকে আজি প্ৰথমবাৰ বনাইছোঁ। চাওঁচোন বাৰু আগলৈ আৰু বনাব পাৰোঁনে, আৰু বনাবলৈ